এজন প্ৰিয় সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সূচনা: আধুনিক অসমীয়া সাহিত্যৰ আগৰণুৱা ওজাসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱ একেধাৰে গল্পকাৰ, নাট্যকাৰ, গীতিকাৰ, কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, তাত্ত্বিক আলোচনা আদিকে ধৰি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত অসমীয়া জাতিক চহকী কৰা তেখেতক সাহিত্যৰথী বুলি কোৱা হয়। পৰিচয়: লক্ষ্মীনাথ বেজবৰুৱা 1864 চনত এটা সম্ভ্ৰান্ত পৰিয়ালত লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হৈছিল আৰু সেয়ে তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃ আছিল বিখ্যাত বৈষ্ণৱ কবি অনন্ত কণ্ডলীৰ বংশধৰ। শিক্ষা: জীৱনৰ প্ৰথম 4 বছৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱ বৰপেটাত কটায়। তাৰ পিছত বহুতো ঠাই ঘূৰি ফুৰি শেষত পৰিয়ালটোৱে শিৱসাগৰত নিগাজীকৈ থাকিছিল। দেউতাকৰ শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি থকা হেতুকে সৰুৰে পৰা বেজবৰুৱাদেৱৰ জীৱনতো ইয়াৰ প্ৰভাৱ পৰিছিল। 1886 চনত শিৱসাগৰৰ পৰা প্ৰৱেশিকা আৰু 1890 চনত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে। কলেজত পঢ়ি থকা কালতে তেওঁ আৰু তেওঁৰ দুগৰাকী সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীদেৱে লগ লাগি জোনাকী নামৰ আলোচনী এখন উলিয়ায়। এই জোনাকীয়ে অসমলৈ কঢ়িয়াই আনে নৱজাগৰণ। কিন্তু অৱস্থাৰ পাকত পৰি জোনাকী লুপ্ত হয়। পিছত বেজবৰুৱাই বাঁহী নামৰ আলোচনীখন উলিয়ায়। কাৰ্যাৱলী: কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীক বেজবৰুৱাদেৱে বিয়া কৰায়। বেজবৰুৱাদেৱৰ অফুৰন্ত কৰ্মশক্তি আৰু স্বাধীনচেতিয়া মনোবৃত্তিৰ বাবে ব্ৰিটিছ চৰকাৰে মুন্সিফ পদ যাচিছিল যদিও তেওঁ প্ৰথমতে কলিকতাত আৰু পিছলৈ উৰিষ্যাৰ চম্বলপুৰত নিজাকৈ কাঠৰ ব্যৱসায় কৰে। ব্যৱসায়ৰ নিমিত্তে প্ৰবাসত থাকিলেও তেওঁ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে যত্ন কৰি গৈছিল। তেওঁ অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পৰ লেখক। তেওঁৰ জুনুকা, বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতি-ল'ৰাৰ সাধুকথা পুথিয়ে ল'ৰা-ডেকা সকলোকে সমানে আমোদ দিয়াৰ লগতে মানুহৰ মনত দয়া, ক্ষমতা, কৰুণা আৰু সহানুভূতিৰ ভাৱ জগাই তোলে। তেখেতৰ পদুম কুঁৱৰী হ'ল একমাত্ৰ উপন্যাস। লিটিকাই, নোমাল ইত্যাদি তেওঁ লিখা হাস্যৰসপূৰ্ণ নাটক। বুৰঞ্জীমূলক নাটক জয়মতী তেওঁৰ নাটবোৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ। তেওঁ লিখা কবিতা পুথি কদমকলি কবি প্ৰতিভাৰ সুন্দৰ নিদৰ্শন পোৱা যায়। শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন চৰিত্ৰৰ লগতে ধৰ্মৰ ব্যাখ্যা আৰু আলোচনাও আগবঢ়াইছিল। বেজবৰুৱাদেৱৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ শ্ৰেষ্ঠ অসমীয়া পুথিবোৰৰ এখন। ইহলীলা সম্বৰণ: তেখেতে 1928 চনৰ 26 মাৰ্চত ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে। তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল জনমভূমিক ভাল পোৱা আৰু জনমভূমিৰ বাবে কৰ্ম কৰি যোৱা। ধন্যবাদ।